আজি নিতিকাৰো বাৰ্থডে। আমি দুজনী ভাই ভনী আজি কেক অৰ্ডাৰ দিব আহি গ'লোঁ আৰু বহুত ৰ'দ একচুৱেলি কাৰণে এনেকৈয়ে ক'ব লগা হৈছে। কেকটো অৰ্ডাৰ দিব আহিছোঁ ক'ত? এইটো তেজপুৰ আহিলে আপুনি লেফ্ট ছাইডে পাব। যেতিয়া কলেজৰ পৰা তেজপুৰ আহে, তেজপুৰৰ পৰা আহিলে অকণমান ব্ৰিজ পোৱাৰ আগত ৰাইট ছাইডে এখন আছে। ইয়াৰ কেক আৰু যিবোৰ পোৱা যায় আইটেম, কেক আইটেম এনেকুৱা বেকাৰী আইটেম বহুত টেষ্টি হয়, ভাল হয়। আৰু কৈছোঁৱেই মোৰ টিকলাৰ বাৰ্থডে আহি আছে, তাৰ কাৰণে আমি এটা ভাল কেক বিচাৰিছোঁ। অৰ্ডাৰ চাওঁ গ'ল, ভিতৰত অৰ্ডাৰ দিম। আৰু ইয়াত আহিছোঁ এটা বস্তু ভাল যে এইটো পূৰা দেখিছে নহয়, এইটো ফ'ৰ লেনৰ পূৰা লগতে এখন হেৰিখন দোকানখন আৰু তাত পাৰ্কিং আছে, ফ্ৰণ্ট পাৰ্কিংটো আছে, যিটো কাৰণে বহুত ভাল হয়। আপুনি গাড়ী লৈ আহিলেও একো প্ৰব্লেম নহয়, পাৰ্কিং বহুত দৰকাৰী হয়। আৰু দোকানখন এইখন, এতিয়া দোকানখনৰ নামটো কি এইবিলাক কিন্তু মোৰ ভণ্টিয়ে জানে দেই, দোকানৰ নাম চাম চব তাই জানে, এইবোৰ তাইহে এক্সপাৰ্ট, মইতো নহয়। দোকানখনৰ নাম কি? চেফ্ৰন পিণ্ট দোকানখনৰ নাম। আৰু আজি আমি তেতিয়া তাতে এখন ৰেষ্টুৰেণ্ট হয়, লাঞ্চ ব্ৰেকফাষ্ট চব পাব। আৰু আমি দুজনীয়ে একচুৱেলি আমি ৰাতিপুৱা অলপ কিবা খালোঁ ন, খাই পেলাই বজাৰ চজাৰো কৰিলোঁ, ভোকো লাগিছে বহুত। তো আমি এতিয়া অলপ আমাৰো পেট পূজা কৰিম, নকৰা নহয়। আৰু পেষ্ট্ৰি চেষ্ট্ৰিও কেকো অৰ্ডাৰ কৰিম, বলক চাওঁ কি পাওঁ ভাল চলো। চেফ্ৰন পিণ্ট অ'কে, খনত আমি এতিয়া যাম। বহুত ধুনীয়া দেই, চাওক কি ধুনীয়া গছ আছে, ফুল আছে, পেষ্ট্ৰি এইটো দেখিছে। পিছে আমি ইয়াত আহি গৈছোঁ, অৰ্ডাৰ দিম। মোৰ ভণ্টি আগে আগে, মই কেমেৰামেন পিছে বলক বাৰ্থডে কেক অৰ্ডাৰ কৰিছোঁ। প্ৰব্লেম নাই, এইবিলাক পেষ্ট্ৰি আছে, বিৰাট ধুনীয়া ধুনীয়া পেষ্ট্ৰি। আমি কি খাওঁ নাজানো, কিবা কিবিটো খাম। ড্ৰিংকছ আছে, ভেজ ল'ম। আৰু এইবিলাক কুকিজবিলাক আছে, কুকিজবিলাক দেখিছে, বহুত কুকিজো আছে, বেছ ভাল। অৰ্ডাৰটো দি আমি ওলাই আহিলোঁ। তাৰপিছতে এতিয়া চাৰিওপাশটো দেখাওঁ, বৰ ধুনীয়া লাগিছে চব দেখিছে, লিখা আছে আই লাভ তেজপুৰ। তাৰপিছত এইখনৰ নামটো বহুত ধুনীয়া, সঁচাকৈ ভাল লাগিছে। যোন ভাল পায় একদম পূৰা হুলস্থুলত খাব চাব মন নাযায়, ইয়াত ধুনীয়াকৈ আহিব পাৰে, খাব পাৰে, কেক খাব পাৰে, যি খায়। ৰেষ্টুৰেণ্ট হয়, বাৰো আছে বোলে, তো সেইটোৱেই। আমি সিদিনা ইয়াতে কেক অৰ্ডাৰ দি গৈছিলোঁ আৰু আজি আমি কেকটো ল'ব আহিছোঁ। এইকেইটা আমাৰ পোৱালি আহি গৈছে, ভকত বাৰ্থডে বয়। এইফালে ৰাইট চাইডে জোকো। দোকানত আহিলোঁ, এতিয়া পেষ্ট্ৰি নাখালেনো কেনেকৈ হ'ব, গতিকে আমাৰ কেক লোৱাৰ ঘৰ নিয়াৰ আগতে আমাৰ এই বাচ্চা পাৰ্টি একদম লাগি গৈছে পেষ্ট্ৰি খোৱাত। পেষ্ট্ৰি লৈ এটা ভেনিলা পেষ্ট্ৰি খাইছে আমাৰ কিষাণ শৰ্মাই। এটা এইটো কি জাৰ্মান চকলেট ন, জাৰ্মান চকলেটটো খাইছে আমাৰ পল বাবাই। আৰু আমাৰ বাৰ্থডে বয় কি খাইছে, বাৰ্থডে বয়ে চকলেট বল খায়। একদম মানে আৰু কেকৰ দোকানত আহি বাচ্চা পাৰ্টিক লৈ মানে আমি শিক্ষা পাই গৈছোঁ। আৰু এতিয়া বাচ্চা পাৰ্টি ইমানবোৰ খালে, তো আমি যদি নাখাওঁ কেনেকৈ হ'ব। গতিকে আৰু আমি মা আৰু মাহীয়ে আমি কি খাব লৈছোঁ, আমি লৈছোঁ ব্ৰাউনি, ৱালনাট ব্ৰাউনি। তো মোৰ ব্ৰাউনি বহুত ভাল লাগে, পাৰ্চনেলি মই ব্ৰাউনি ভাল পাওঁ। পেষ্ট্ৰি ইমান ভাল নালাগে মোৰ, ব্ৰাউনি লৈছোঁ এটা, অলপ খাইছোঁ। আৰু চব বস্তুৱে বহুত ভাল কেকখনৰ, মানে আমি যে অৰ্ডাৰো কৰিছোঁ, কেকটো আমাক ফটো দেখালে দেই, মানে পূৰা পেকিং কৰি দিছে কেকটো, আমাক ফটোহে দেখাইছে। ফটোটো দেখিয়ে ভালেই লাগিছে। আৰু ঘৰত গৈ যেতিয়া কেক কাটিম তেতিয়াতো দেখিবই কি হয়। চাওঁ কেকটো দেই, পেকিংটো চাব নেকি? এইটো আমাৰ কেকৰ পেকেট, যিটো আমাক বিৰাট ধুনীয়াকৈ পেকিং কৰি দিছে কেকটো। আমি খালি লৈ যাম এতিয়া কোচত। বাৰ্থডে বয়